হেল্ল' ফ্ৰেণ্ডছ এণ্ড অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক ভালেই আছে। তাৰমানে মোৰ ঘৰত যিটো ৰুম আছিল, এই ৰুমটোত তাৰমানে চিলিংখন লগোৱা হোৱা নাছিল। সেইকাৰণে ভাবিলোঁ আজি মানে চিলিংখনে লগাই দিওঁ। আৰু এনেই ঘৰটোত তাৰমানে এনেই বস্তু বাহানি বিচনা চিচনা চফা থবা পৰা হৈছে যদিও মানে চিলিংখনৰ কামখিনি বাকী আছিল। গতিকে আজি চিলিংখনে লগাই দিওঁ। আৰু এনেই ঘৰ বুলি ক'লে তাৰমানে অলপ কিবা এটা মনত আশা থাকে দিয়কচোন, মানে ঘৰটো নিজৰ ৰুমটো মানে ভাল দেখা কৰাত, অলপ শুৱনি কৰাত, যাতে মানে ভাল লাগে আৰু। গতিকে ভিডিঅ'টো কেনেকৈ কি চিলিং লগাম আপোনালোক দেখাই আছোঁ, চাই থাকক। আৰু এই পিলপিলিত আমাৰ মানে চিলিঙৰ যিখিনি দৰকাৰী বস্তু, সেই গোটেইখিনি বস্তু আহি গ'ল। আৰু মাল চাল নোমাই আমি পূৰা কামত লাগি গ'ল। এয়া পূৰা কামত লাগি গৈছে। তাৰমানে এই ছাইডত কিবা এলাইনমেণ্ট কৰিব, তাৰমানে কিবা সূতা টানি মানে পানীৰ পাইপেদি লেবেলিং কৰি কেনে পূৰা সেই পাতিবিলাক বহাই আছে। আৰু এই চাইডত পূৰা কাম চলি আছে। আৰু এয়া পাতি এয়া ষ্টিল টাইপৰ কিবা পাতি হয়। এয়া আপোনালোকে চাই লওক। আৰু আপোনালোক গোটেইখিনি দেখি আছোঁ, মানে ফাইনেল কেনেকৈ কি কৰে দেখি আছোঁ, চাই থাকক। আৰু এইখিনি আমাৰ ওপৰৰ কামখিনি গোটেই হৈ গ'ল ফিটিং। আৰু এতিয়া আমাৰ এই 14টা লাইট লগাই আছে। আমাৰ ই মানে লাইটৰ মেইন মিস্ত্ৰী, ইয়ে মানে চব কাম কৰে আমাৰ ইয়াৰে। ই বঢ়িয়াকৈ এইখিনি ফিনিচিং কৰি আছে। আৰু মই অলপ চলপ জানো যদিও মানে গোটেইখিনি ইয়াৰ লগত অলপ ধৰা মেলা কৰি আছোঁ। আমাৰ তাৰমানে চিলিংখনৰ লাইটৰ কামখিনি হৈ গ'ল। এতিয়া তাৰমানে এই চিলিঙৰ এই আপোনাৰ দেখিবলৈ পাইছে এই বৰ্ডবিলাক লগাই আছে, এই গোটেইবিলাক। আৰু এই কাম কৰি আছে ই মেইন। আৰু এয়া চাওক, এয়া বৰ্ড, এয়া PVC প্লাষ্টিক টাইপৰ কিবা। এইটো আজিযোৰ প্লাষ্টিক টাইপ হয় ন? মানে এইটো কি PVC বুলি কয় ন? এইটো PVC, এইটো চাওক, এইটো PVC বৰ্ড। এইটো খুব ধুনীয়া হয় বস্তুটো। এতিয়া লগাৰ পিছত আপোনালোকক দেখাম, চাই থাকোঁ আপোনালোকে। পানী পৰিলে একো নহয়। এইটো বোলে পানী পৰিলে একো নহয়, তাৰমানে এইটো ৱাটাৰপ্ৰুফ হয়। গতিকে বাকী দেখাই আছোঁ আপোনালোকক। আৰু মেষ্ট্ৰী কাম কৰি আছে। আৰু মই তাৰমানে কিবা বজাৰত যাব লগা হ'ল, দুবিধমান কিবা বস্তু লাগে। আৰু মেষ্ট্ৰীৰ মানে সিহঁতে কৈছে কি বস্তু লাগে, সেইখিনি আনবা যাই আছোঁ। আৰু চাওকচোন কি ধুনীয়া পৰিৱেশ, মানে পানী হৈছে, বানপানী অলপ পানী হৈ আছে। আৰু এই পাথৰ চাথৰ পূৰা বগা হৈ আছে, চাওক কি ধুনীয়া দৃশ্য। মানে আমাৰ ওচৰত থকা বজাৰখনত আহিলোঁ। আৰু এই দোকানখনৰ পৰা দুবিধমান মানে ফেনৰ কিবা বস্তু ল'ম। আমাৰ তাৰমানে চিলিংখনৰ লাইটৰ কামখিনি হৈ গ'ল। এতিয়া তাৰমানে এই চিলিঙৰ এই আপোনাৰ দেখিবলৈ পাইছে এই বৰ্ডবিলাক লগাই আছে, এই গোটেইবিলাক। আৰু এই কাম কৰি আছে ই মেইন। আৰু এয়া চাওক, এয়া বৰ্ড, এয়া PVC প্লাষ্টিক টাইপৰ কিবা। এইটো আজিযোৰ প্লাষ্টিক টাইপ হয় ন? মানে এইটো কি PVC বুলি কয় ন? এইটো PVC, এইটো চাওক, এইটো PVC বৰ্ড। এইটো খুব ধুনীয়া হয় বস্তুটো। এতিয়া লগাৰ পিছত আপোনালোকক দেখাম, চাই থাকোঁ আপোনালোকে। পানী পৰিলে একো নহয়। এইটো বোলে পানী পৰিলে একো নহয়, তাৰমানে এইটো ৱাটাৰপ্ৰুফ হয়। গতিকে বাকী দেখাই আছোঁ আপোনালোকক। আৰু এতিয়া 80% কাম মোটামুটি চেছ চিলিংখনৰ আপোনালোকে দেখিবলৈ পাইছে। ইহঁতে পৰা এতিয়া মানে ফিনিচিঙত লাগি আছে, চাওক। আৰু গোটেইখিনি ফিনিচিং হোৱাৰ পিছত মানে লাইটিং চাইটিং হ'ব, বাকী আছে। লাইটকেইটা লগাব আছে ইয়াতে। আৰু বাকী আহোঁ, এইখিনি ফিনিচিং কৰি আছে। গতিকে দেখা যাওক কিমান দূৰ ফিনিচিং কৰে। আপোনালোকে শেষলৈ চাই থাকক ভিডিঅ'টো। আৰু এই দিনটো মানে গোটেইখিনি উলমুল কৰি কামখিনি কিবা কৰি মানে চেছ কৰিলোঁ। আৰু আপোনালোকে দেখিছে ওপৰত মানে এতিয়া ৰাতিয়ে হ'ল, প্ৰায় 7টাই বাজে। গতিকে ইহঁতৰ কাম চেছ। আৰু অহাকালি তাৰমানে লাইট চাইট লগোৱা হ'ব। আৰু সেইখিনি আপোনালোকক ফাইনেল কৰি দেখাম। গতিকে ইহঁতক মই এতিয়া পে'মেণ্ট কৰি ইহঁতক বিদায় দিওঁ। গতিকে বেয়া চেয়া নকৰিবা হা। আৰু এই মানে যদি কোনোবাক লাগে তেতিয়াহ'লে যোগাযোগ কৰিব, তেখেতসকলৰ লগত ধুনীয়াকৈ কৰি দিব। ঠিক আছে হা, ধন্যবাদ। The next day. আজি ৰাতিপুৱা তাৰমানে কি হ'ল, অকস্মাত মই ৰাতিপুৱা কিবা কাম এটা কৰি আছিলোঁ। হ'ল কি, ল'ৰাটো আমাৰ বাবামণি তাৰমানে সি ডাইৰেক্ট মোৰ কাছে আহিছে, চেয়াৰ এখন জৰাই বিচৰণ উঠিছে, তাৰে পৰা মানে পূৰা পৰি গ'ল। পৰি কেনে আজি দিনটো কমপ্লিট মেডিকেল। মানে ইমান বেয়া লাগি আছে। এতিয়া সি সৰু ল'ৰা, এতিয়া ডাক্তৰ তাতে গ'লোঁ। আৰু ই এতিয়া মানে পূৰা খাৱাত ব্যস্ত হৈ আছে বেচেৰা। মানে কি কৰিব, সি আজি চেয়াৰতে বহি আছে। মানে পূৰা দিনটো মানে একবেলা পূৰা কান্দি আছে। এতিয়া সি অলপমান ঔষধ চৌষধ খালে, বিষৰো কিবা কানি দিছে। গতিকে এতিয়া অলপ ভালে আছে। আৰু গতিকে কালিলৈকে চাব লাগিব তাক। মানে কি বাই দিয়া, বেদনা আছে না? বেদনা আছে? বিষ আছে? বিষ আছে? দিয়া, খাই থাকা।
তাক ডাক্তৰ তাতে নিলোঁ, ডাক্তৰে এক্সৰে কৰিব দিলে, এয়া এক্সৰে তাৰ কমপ্লিট কৰি আনিলোঁ। এতিয়া কৈছে কি ডক্তৰে যে মানে মোটামুটি এসপ্তাহ চাব, তাৰে পিছতহে মানে যদি খোজকাঢ়িব নোৱাৰে আৰু মানে তেতিয়া মানে প্লাষ্টাৰ কৰি দিব। এতিয়া কালি ৰুমটো আপোনালোক দেখাই আছোঁ, এতিয়া আজিতো দেখাই নহ'ল, এয়া চাওক ৰুমটো ফাইনেল হৈ গৈছে। আৰু এতিয়া মই এটা চুইচ দিম, এইয়া আৰু এটা এয়া চাওক, এয়া কমপ্লিট ৰুমটো এনেকুৱা হৈছে। মানে বহুত বেছি ডিজাইন কৰা নাই দিয়কচোন, মানে অলপ চিম্পুলতে ৰাখিছোঁ আৰু বহুত বেছি ডিজাইন কৰা নাই। এয়া চাওক ফেন দুখন লগাব আছে, গতিকে মই ফেন দুখন অহাকালি লগাই দিম। আজি তাৰমানে দিনটো ওলমলতে গুচি গ'ল, মানে ডক্তৰখানা বুলিয়ে গ'ল আৰু, গতিকে অহাকালি ফেন দুখন পৰা ফাইনেল কৰি দিম। এতিয়া কথাটো হ'ল কি, মানে এই PVC ফল চিলিং মানে লগোৱাটো মানে কিমান মানে গ্ৰহণযোগ্য। এতিয়া কথা হৈছে কি, যদি আপোনালোকে বেডৰুমৰ কাৰণে হেৰি কৰিছে, এইটো কমপ্লিট নকৰিবৰ কাৰণে এটা অলপ গৰম পায়, মানে হিটিং ইছ্যু হয় আৰু মানে অলপ এটা প্লাষ্টিকৰ এটা স্মেল পায়। গতিকে আপোনালোকে মানে এনে মানে মানুহ বহা ৰুমত মানে বাৰাণ্ডা তেনেকুৱা টাইপৰ জেগাত মানে লগাই দিব আৰু ভাল দেখা হয়। গতিকে এইখিনি আছিল ভিডিঅ'টো, আৰু আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে অন্ততঃ ছাবস্ক্ৰাইবটো কৰি থৈ দিব। ধন্যবাদ।